ভাজি আছোঁ। আলুখিনি 3-4 মিনিটমান অকণমান এনেকৈ ভজাৰ পিছত মই এতিয়া ইয়াত বেঙেনাখিনি এড কৰিম। ইয়াত দেখিছে মই বেঙেনা আৰু বুট গোটেইখিনি এড কৰি দিছোঁ। বাদামখিনি এড কৰি দিলোঁ। গেছৰ ফ্লেমটো মই ল'ৱে কৰি ৰাখিছোঁ। এতিয়া এড কৰিম মছলা। প্ৰথমে লৈছোঁ ইয়াৰ ধনিয়া গুড়ি অকণমান, আধা চামুচ ৰেড চিলি জিৰা গুড়ি, তাৰপিছত এয়া হৈছে কাশ্মীৰী ৰেড চিলি, শুকান জলকীয়া। নিমখটো আপোনালোকৰ আন্দাজমতে দিব। মই 10 মিনিটমান ভাত মাৰি সিজাম ইয়াতে। ইয়াৰ 10 মিনিটমানৰ পিছত আমি আকৌ বেঙেনা লৰাই চাইছোঁ। আমাৰ অলৰেডি চব্জি ধুনীয়াকৈ সিজি গৈছে। খাবৰ বাবে উপযুক্ত হৈ গৈছে। প্ৰিয় দৰ্শক, এয়া আমাৰ বেঙেনা চব্জি খোৱাৰ বাবে উপযুক্ত হৈ গৈছে। ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু এটা কমেণ্ট কৰিব, যাতে মই আকৌ এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ।